সেইখিনিয়ে জানিবলৈ মই ইচ্ছা গৈ আছে যে মোৰ ভুলটো আচলতে ক'ত হ'ল চূড়ান্ত DY 365 ভুল কৰিছে তাৰ প্ৰতিবাদ ৰাইজে কৰি আছে তেওঁলোক চকু মুদা খুলি বহি আছে তাত ৰাইজটো বুৰ্বক নহয় ন বুৰ্বক নহয় কাৰণেতো মাত মাতিছে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে বৰষা বুঢ়াগোহাঁই নমস্কাৰ DY বিহুৰাণী এতিয়া বিতৰ্ক হৈ আছে কণ্ট্ৰভাৰ্চি হৈ আছে তুমি পাইছা 1,31,420 আৰু তেখেতে পাইছে 50,000 কিমান 52,000 52,420 পাইছে এটা ব্যৱধান আছে ৰাইজৰ প্ৰশ্ন আছে বহুতো গতিকে সেইখিনি কথা যে তুমি ক্লিয়াৰ কৰিব লাগিব তোমাৰো হয়তো মনত আক্ষেপ আছে বা ক'বলগীয়া আছে কি হৈছিল আচলতে অলপমান কোৱাচোন আচলতে যেহেতু মই DY মঞ্চত মোৰ তৃতীয় বৰ্ষ আছিলে আৰু মই ৱাইল্ড কাৰ্ড এণ্ট্ৰিত গৈছিলোঁ এবাৰ আৰু ছেমি ফাইনেললৈকে গোটেইখিনি আমাৰ বিচাৰকসকলে চাই মেলি আমাক আগুৱাই লৈ গৈ আছিল যেতিয়া চূড়ান্ত পৰ্যায় পালেগৈ তেতিয়া আমাক কোৱা হৈছিল যে চূড়ান্ত পৰ্যায় ভোটিং হ'ব আৰু যিমান পাৰি মানে ভোট প্ৰচাৰ কৰিব লাগে আৰু ৰাইজৰ মাজত কাৰ পপুলাৰিটি কিমান বেছি সেইখিনিৰ ওপৰত মানে গুৰুত্ব দিয়া হ'ব তাৰপিছত সেইখিনি মতে আমি প্ৰচাৰ কৰিলোঁ আৰু ৰাইজে যথেষ্টখিনি মোক মৰম দিলে এইখিনিতে মই আপোনাৰ ভিডিঅ'টিৰ জৰিয়তে পুনৰবাৰ সমূহ অসমবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ মোক ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আৰু যেতিয়া ৰিজাল্ট সেইদিনাখন ঘোষণা কৰা হ'ল তেতিয়া সকলোতকৈ মানে আটাইতকৈ বেছি ভোট যিহেতু মই পাবলৈ সক্ষম হৈছিলোঁ আৰু দীপামণি বৰা এইখিনিতে মোৰ দীপামণিলৈ অভিনন্দন জনাইছোঁ তাইৰ প্ৰতি মোৰ কোনো ধৰণৰ মানে আক্ষেপ নাই সকলোৱে বিচাৰিব যিহেতু 6গৰাকী আমি চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী আছিলোঁ সকলোৰে আশা DY বিহুৰাণী হোৱা আৰু দীপামণিয়ে পাইছিলে 52,410টা ভোট আৰু সেইখিনি মুহূৰ্তত যিহেতু তেতিয়া কৈ দিছিলে যে বিচাৰকৰ মাৰ্কিং আৰু ভোটৰ মাৰ্কিং প্লাছ কৰি পেলাই বিজয়ী কিতাপটি মানে দিয়া হ'ব নিৰ্বাচন কৰা হ'ব আৰু এতিয়া মানে সেইখিনি মুহূৰ্তত সেইটো মই মানি ল'লোঁ হয়তো মোৰ বিচাৰকসকলে ক'ৰবাত ভুল লিখিব পাৰে কোনোবা দিনাখন ক'ৰবাত ভুল হ'ব পাৰে কিন্তু সেইদিনাখন মঞ্চখনত অন ষ্টেজ মানে এনেকুৱা ধৰণৰ কোনো মন্তব্য দিয়া নগ'ল যে ৰাইজৰ বিচাৰৰ মতে মানে ধৰক বৰষা বুঢ়াগোহাঁই শ্ৰেষ্ঠ কিন্তু আমি বিচাৰকৰ মতে ধৰক আজি বৰষা বুঢ়াগোহাঁইক শ্ৰেষ্ঠ মানে বিজয়ী ঘোষণা কৰিব নোৱাৰিম কাৰণ বোলে তেওঁৰ এইখিনিত আমি ভুল পাইছোঁ সেইখিনি যদি অৱগত কৰা হ'ল হয় তেতিয়াহ'লে চাগে ইমানখিনি মানে ছ'চিয়েল মিডিয়াত ৰাইজৰ মাজত ইমানখিনি মানে প্ৰচাৰ চলি নাথাকিলে হয় আজি DY বিহুৰাণী প্ৰতিযোগিতাখনিক লৈ ৰাইজৰ মাজত এটাই প্ৰশ্ন আহিছে যে যদি বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আছিল তেতিয়াহ'লে ৰাইজৰ মাজলৈ মানে কিয় এৰি দিয়া হৈছিল সেইটো কুৱেশ্যন কৰি আছে এতিয়া মানে মই কোনো ধৰণৰ মই তাত লগে লগে বিচাৰকসকল আছিল চব আছিল মই সুধিব পাৰিলোঁ হয় কিন্তু মানে মই ইমানখিনি ভবা নাছিলোঁ আচলতে নাপালোঁ নাই আকৌ নেক্সট টাইম ট্ৰাই কৰিম সেইটো সপোন লৈ প্ৰতিবাৰে গৈ আছোঁ 3 বছৰ গৈ আছোঁ আৰু আকৌ গ'লোহেঁতেন মই নাপালোঁ একো কথা নাই কিন্তু যেতিয়া ঘৰলৈ ঘূৰি আহিলোঁ ঘৰলৈ অহাৰ পিছত যেতিয়া ফোনত দেখিছোঁ চবফালে মানে সেই ভোটৰ যোনটো ভিডিঅ' পুৰা প্ৰচাৰ হৈ আছে চবেই মানে লিখি মেলি পষ্ট কৰি আছে কিবা কিবি আৰু ৰাইজে যেতিয়া তেওঁলোকৰ মতে পোৱা নাই ৰিজাল্ট হয়তো ৰাইজৰ আশা আছিল ৰাইজেতো নাচ চায়ে ভোট প্ৰদান কৰিব আৰু ঘৰলৈ যোৱাৰ পিছত যেতিয়া মানে ঘৰত গোটেই মানে মানুহ একেৰাহে আহি আছে চবেই চবৰে বহুত বেয়া লাগিছে আচলতে চবেই বহুত আশা কৰি আছিলে আৰু এতিয়া ৰাইজে যেতিয়া এৰি দিয়া নাই মানে ৰাইজক মাজলৈ কিয় ভোটৰ জৰিয়তে এৰি দিছিলে নিজৰ মনৰ পচন্দৰ নাচনীগৰাকীক বাছি উলিয়াবলৈ আমাৰ মাজলৈ কিয় দিছিলে ৰাইজে যেতিয়া এৰি দিয়া নাই গতিকে মই যদি একো নোকোৱাকৈ মানে বহি থাকোঁ সেইটো আচলতে মোৰ অকণমান ক'ৰবাত মোৰ নিজৰ যিখিনি ক'বলগীয়া আছিল সেইখিনি তাতে কৈ দিলে যিখিনি মোৰ যোনটো সপোন আছিলে DY বিহুৰাণী হোৱা সেইটো চাগে মোৰ মানে সেইটো নাইকিয়া হৈ গৈছে মানে ক'ৰবাত আৰু এতিয়া মই যদি মোৰ কথাখিনি নকওঁ তেতিয়াহ'লে হয়তো মোৰ নিজৰো অকণমান বেয়া লাগি থাকিব সেইকাৰণে মই আজি আপোনাৰ জৰিয়তে কথাখিনি ক'বলৈ আহিব পাৰিছোঁ গতিকে মই আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ এই বিচাৰকৰ ফালৰ পৰা বা সেই তেওঁলোকৰ টিমৰ ফালৰ পৰা একো আগতে কোৱা নাছিলে নেকি যে বিচাৰকৰ ফালৰ পৰা এটা পাৰ্চেণ্টেজ যাব আৰু দৰ্শকৰ ফালৰ পৰা যাব সেইটো ভিত্তিতে মানে নিৰ্বাচন কৰা হ'ব কৈছিলে নাই আগতে তেনেকুৱা ধৰণৰ কথা কোৱা হোৱা নাছিলে ভোটৰ যোনদিনাখন ফাইনেল সেইদিনাখন কৰা হৈছিলে ঘোষণা কৰিছিলে যে এতিয়াও মানে
ৰিজাল্ট বৰ্ষা বাই ঘোষণা কৰিছিলে ৰিজাল্ট এতিয়াও মানে বিচাৰকৰ ফালৰ পৰা ৰিজাল্ট এতিয়াও মানে বিচাৰকৰ সিদ্ধান্ত এতিয়াও বাকী আছে ৰাইজৰ সিদ্ধান্ত ওলালে অলৰেডি ভোটত বিচাৰকৰ সিদ্ধান্ত এতিয়াও বাকী আছে গতিকে দুইখিনি প্লাছ কৰি দীপামণিয়ে উইনাৰ হৈছে আৰু তোমালে কিবা কুৱেশ্যন আহিছে নেকি বা তোমাৰ কিবা মেছেজ দিছে নেকি বা কোনোবা বিচাৰকে তোমাক নাই কোনো ধৰণৰ মন্তব্য দিয়া নাই এতিয়াও মানে সেইখিনিয়ে জানিবলৈ মোৰ ইচ্ছা গৈ আছে যে মোৰ ভুলটো আচলতে ক'ত হ'ল য'ত নেকি শুনিব মানে এতিয়া শুনিছোঁ 60% বিচাৰকৰ নম্বৰৰ পৰা আৰু 40% ভোটিঙৰ নম্বৰ প্লাছ কৰি ৰিজাল্টটো দিয়া হৈছে সেইটো ক'ত শুনিছা আৰু কথা সেইটো আমাৰ মানে যেতিয়া মই ঘৰ গৈ পালোঁ তেতিয়া আমাৰ তাতে মানে গোটেই ৰাইজে মানে এখন মানে মিটিং দি আৰু আলোচনা কৰিছে কথাখিনি তেনেকৈ মানে দাদা এজনে ছাৰ সঞ্জীৱ শইকীয়া ছাৰ মানে তাৰ বিচাৰ কোনোবা এগৰাকীলৈ ফোন কৰি পেলাই কথাটো সুধিছিলে মই এতিয়া তেখেতলৈ মানে ভালকৈ সোধা নহ'ল এতিয়া সুধিলে হয়তো গম পাম তেতিয়া ক'লে যে গোটেইখিনি ভোটিঙৰ ওপৰত বেছ কৰা নাই বিচাৰকৰ ফালৰ পৰা 60% আৰু ভোটিঙৰ ফালৰ পৰা 40% সেইখিনি প্লাছ কৰিহে মানে দিয়া হৈছে তেতিয়া মানে মোৰ এটা কথাই আহিছে যে ঠিক আছে মই ভোটিঙৰ ফালৰ পৰা যদি 40% আহিছে মই ভোটিঙত পাইছিলোঁ 48.2% আৰু দীপামণি পাইছে তাই 19.2% আৰু যদি বিচাৰকৰ ফালৰ পৰা 60% আছিলে তেতিয়াহ'লে মই জানিব বিচাৰিম যদি বিচাৰকসকলে মানে এই ভিডিঅ'টোৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বিচাৰকসকলে মানে যদি এইখিনি কথা জনাই দিয়ে মোৰ লগতে যিমানখিনি মানে মানুহৰ মনৰ মাজত এটা প্ৰশ্ন আহি আছে সেই প্ৰশ্নটো চাগে ক'ৰবাত উত্তৰটো ৰাইজে বিচাৰি পাব যদি মানে তেওঁলোকে এই কথাখিনি অৱগত কৰে যদিহে বিচাৰকৰ ফালৰ পৰা 60% আছিলে তেতিয়াহ'লে মই বিচাৰকৰ ফালৰ পৰা কিমান পাৰ্চেণ্ট মানে পাইছোঁ মোৰ সেইটো জানিবলৈ অলপ মন গৈ আছে এতিয়া তোমাৰ এইটো প্ৰশ্ন আছে বিচাৰকৰ সেইটো যদি আৰু এটা প্ৰশ্ন হয় যদি মই বিচাৰকৰ ফালৰ পৰা ইমানেই নাম্বাৰ যদি মই পাবলৈ মানে সক্ষম হোৱা নাই তেতিয়াহ'লে মই ফাইনেলিষ্ট মানে 6গৰাকী প্ৰতিযোগীৰ মাজত ময়ো এগৰাকী কেনেকৈ হ'লোঁ চূড়ান্ত পৰ্যায়লৈ মই কেনেকৈ আহি পালোঁ তেতিয়াহ'লেতো মই তাতকৈ আগতেই মানে ওলাব লাগিছিল আৰু যিখিনি এপিছ'ড হৈছে তেতিয়া বিচাৰকে তোমালোকৰ ভুলখিনি কয় নে কয় মানে এইটো ফাইনেল তেতিয়ালৈকে কৈ আছিল ফাইনেলত মানে এইটো বিচাৰিছিলোঁ যে যদি কৈ দিলে হ'লে তেতিয়াহ'লে ৰাইজৰ যোনখিনি প্ৰশ্ন হয়তো ৰাইজে বুজি পালেহেঁতেন যে আমি ভোট দিছোঁ মানে তাত চাগে সেইদিনাখনৰ পাৰফৰ্মটো ৰাইজেতো তেতিয়া দেখা নাই বিচাৰকৰ চকুত হয়তো সেইখিনি ক'ৰবাত হ'ব পাৰে সেইটো মন্তব্য যদি দিলে হয় তেতিয়াহ'লে হয়তো মোৰো মনত মানে সেই প্ৰশ্নখিনি নাথাকিলে হয় বা ৰাইজৰো মনত সেই প্ৰশ্নখিনি নাথাকিলে হয় নমস্কাৰ মই জীৱন পদে নয় আপতি পাপতি পবনে পৰ্বত ভয়াম নহ'লে জীৱন পদে নয় সোণালী অসম ৰবনে হাত ভনি নহ'লে জীৱন পদে নয় আমাৰ বিহুখনি ৰবনে ঢোল পেঁপা গগনা নাচনি নহ'লে আজি নাচনি নহ'লে আজি এই বৰ্ষটো মই পদে বেদি পশ্চিমত ডুবিলে এই বগলী বাঘ এই বিহু নাচি থাকিব এয়াতো মন আছিলে এই আমাৰো যাব যেতিয়া মোৰ শুভাকাংক্ষীসকলে মোৰ ফলাফল কি হ'ব
সেয়া শুনিবলৈ অধিক আগ্ৰহেৰে বাট চাই আছিল তেতিয়াহে মই অনুভৱ কৰিছোঁ আচলতে